নমস্কাৰ সকলোকে। আজি একদম পুৱাই পুৱাই মই কাম আৰম্ভ কৰি দিছোঁ। এফালে মকৰা জাল এৰাই আছোঁ আৰু আজি যিহেতু চুৱা ভাঙিছে সেইবাবে গোটেই ঘৰ দুৱাৰবোৰ চাফা কৰিম, কাপোৰ কানি ধুম। বলক এতিয়া মই কামখিনি লাহে লাহে কৰি থাকোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰি পুৰা বিজি আছোঁ কামত। আজি কথা পাতিবলৈ সময়ে নাই। আজি একেবাৰে থিয় হৈ পানী খাই দিছোঁ, একদম সময় নাই। সদায় ধূলিবোৰ চাফা কৰোঁ, তেতিয়াও সদায় ধূলিয়ে ওলায়। এতিয়া এই টেবুলখন চাফা কৰি আছোঁ, তাৰপিছত চাফা কৰিম চোফাখিনি। এয়া চোফাখিনি এতিয়া মুচিম। সদায় মুচোঁ, ইমান ধূলি যে ক'ৰ পৰা আহে নিজে গম নাপাওঁ। এতিয়া এই চোফাৰ কভাৰবোৰ ধুব লাগিব, এইবোৰ এৰাই আছোঁ। আজি বহুত কাপোৰ ধুব লাগিব। এইবোৰ মোৰ কভাৰবোৰ ওলোৱা মেলা হৈ গ'ল। এতিয়া কাপোৰখিনি মই চাৰ্ফত তিয়াই থৈ দিম। তাৰপিছত মই এতিয়া ঝাৰু মাৰি ল'ম। কাপোৰ ধোৱা হৈ গ'ল। এতিয়া মই মেলিবলৈ আহিছোঁ চটৰ ওপৰত। আজি চবেই কাপোৰ ধুইছে, সেইবাবে জেগা পাবলৈ টানেই হৈছে। এয়া মই এতিয়া কাপোৰবোৰ মেলি ল'ম। এতিয়া এখন মেলিব নোৱাৰিম, কাৰণ এখন ভাৰীও বহুত আৰু জেগাও নাই। এতিয়া মই এই পানী টেংকিৰ ওপৰতে টিং এখন আছে, তাতে থৈ দিছোঁ। পানীবোৰ যেতিয়া নিয়ৰ হ'ব তাৰপিছত মেলি দিম। আৰু এতিয়া মেলি দিছোঁ বেড কভাৰখন। কাম কৰিবলৈ মন নাযায়, জবৰদস্তি কাম কৰিছোঁ। এয়া চাওকচোন কিমান কাপোৰে কাপোৰ ওপৰত। এইফালে কাপোৰ দেখিছে নাই বাৰু, কিমান কাপোৰ আজি ধুইছে মানুহবোৰে। কাপোৰ মেলা হৈ গ'ল। এতিয়া মই ঘৰ মুচিম। এফালে মই মুচি আছোঁ ঘৰ। ঘৰটো মুচাৰ পিছত কাম আজৰি হ'ব আৰু মুচা হ'বলৈ হ'ল আৰু। এতিয়া খালী বাৰাণ্ডাখন আছে, এখন মুচাৰ পিছত মই গা পা ধুই লগ পাই আছোঁ। মই এতিয়া গা পা ধুই আহিলোঁ আৰু গোঁসাই জেগাকণ চাফা কৰিলোঁ। এতিয়া চাফা কৰি মেলি মই চাকিত তেল দি আছোঁ চাকি জ্বলাবলৈ। আৰু 3-4 দিন হ'ল চাকি জ্বলোৱাই নাই নহয়। চাকি তাকি নজ্বলালে, পূজা নকৰিলে মন চন বেয়া লাগে। এতিয়া মই চাকিখন জ্বলাই লৈছোঁ আৰু মই ভালকৈ পূজা কৰি তাৰপিছত আপোনালোকৰ লগত কথা পাতিম। মোৰ পূজা কৰা হ'বলৈ হ'ল। এতিয়া মই পাকঘৰলৈ যাম ভাত বনাবলৈ। আজি কাম কৰি বহুত ভাগৰ লাগিলে, সেইবাবে আজি মই বিশেষ একো নবনাওঁ। আৰু যিহেতু আজি মোৰ নিৰামিষ, নিৰামিষ মানে আৰু গম পায়, পিঁয়াজ নহৰু মই একোৱে নাখাওঁ। তাৰপিছত এইফালে ভাত কুকাৰটো চেৰচেৰাই আছে, চিটি মাৰিব আৰু
আৰু এফালে বহাই থৈছোঁ দালি উতলি আছে। সিমানেই আজি মোৰ, কাৰণ কাম কৰি বহুত ভাগৰ লাগিলে আৰু এতিয়া একেবাৰে মন নাই, একদম বিচনাতে পৰিম যেন লাগিছে। কাপোৰ বহুত ধুইছোঁ, গোটেই কাপোৰবোৰেই ধুইছোঁ ক'বলৈ গ'লে, কাৰণ লেতেৰাও হৈছিলে আৰু চোৱা বুলি কয় ন, সেইবাবে গোটেইখিনি কাপোৰ ধুইছোঁ। মানি আহিছোঁ আৰু নেমানিলে ভালো নালাগে। তো এয়া মোৰ দাইল উতলি আছে, দাইলখিনি তেল মাৰিব। তাৰপিছত আৰু কি দেখাওঁ মই ক'ব নোৱাৰোঁ, আৰু বেছি দীঘলীয়া হৈ গ'লে ভালো নালাগে ভিডিঅ'টো, সেইকাৰণে সমাপ্ত কৰিম চাগে। চাই লওঁ মই, দালিখিনি তেল মাৰিব। মোৰ এই দাইল সিজি গৈছে। এয়া হৈছে মগু দাইল, আজি নিৰামিষ কাৰণে মগু দাইল বনাইছোঁ। এফালে কেৰাহী এখন বহাই লৈছোঁ, তেজপাত দি দিছোঁ, অলপ পাঁচফোৰণ দি দিলোঁ। মগু দাইলত পাঁচফোৰণ দিলেহে ভাল লাগে খাই। তাৰপিছত কাটি ৰাখিছিলোঁ বিলাহী দুটা, সেই বিলাহী দুটা দি দিছোঁ। তাৰপিছত বিলাহীখিনি ইলুটি কৰিম আৰু দালিখিনি দি দিম আৰু হালধি দিয়া নাছিলোঁ, এতিয়া মই অলপ হালধি দি দিম। এতিয়া আৰু অলপ লৰাই ল'ম, তাৰপিছত মই লাহেকৈ দালিখিনি দি দিম। হৈ গ'ল মোৰ দালি দিয়া মানে হৈ গ'ল আৰু। এয়া মোৰ দাইল ৰেডি হৈ গ'ল। দাইলখিনি দেখাবলগীয়া ৰেচিপি নহয় বাৰু, কি বনালোঁ কি খালোঁ তাকে আপোনালোকৰ আগত দেখালোঁ। সেয়াই। ভাত কেৰেলা আলু পিটিকা বনাম, ভাততে দি থৈছিলোঁ, সেইকাৰণে ভাত লাগি আছে। এতিয়া এইখিনি পিটিকা কৰি লওঁ। এইফালে কাপোৰ কানি তিতি শেষ, বতাহো মাৰিছে, বৰষুণো দিছে। এয়া চটৰ ওপৰত পানী ভৰ্তি হৈ গ'ল। খালি মোৰে কাপোৰ নহয়, ভাজনীভাগৰ কাপোৰো আছিলে। ভাজনী কাপোৰ বেছি নাই, এটা দুটা আছিলে, তিতিলে। এয়া চটৰ ওপৰত পানী ভৰ্তি হৈ গৈছে, বঢ়িয়া লাগিছে। এফালে চাওক, চটৰ ওপৰত গোটেই বানপানী হৈ গৈছে। তৎক্ষণাত বৰষুণটো আহিছে, গমেই নেপালোঁ, ততে নেপালোঁ কাপোৰ আনিবলৈ। এতিয়া এই তিতা কাপোৰকেইটাই আনি থ'ব লাগিব আৰু। ছাতি লোৱাৰ পিছতো অলপ তিতিছোঁ আৰু, মোৰ চুলি তুলিবোৰ তিতিছে। বতাহও মাৰি আছে, ছাতিটো ৰখিয়ে নাথাকে, এচাকনি মাৰে। গোটেইখিনি কাপোৰ আনিবই নোৱাৰিলোঁ, গোটেই তিতি বুৰি খতম। কাপোৰো তিতিলে, মই নিজেও তিতিলোঁ, তিতি কেইটামান কাপোৰ আনিলোঁ। ইমান দূৰকৈ আহিলে, এতিয়া আৰু ধৈৰ্য নাই, ৰাতিপুৱাৰ পৰা একো খোৱা নাই, পানী দুগিলাচ খোৱা, আৰু এতিয়া ভাত খাই লওঁ। আৰু ভিডিঅ' কৰিব পাৰিলে কৰিম, নহ'লে আকৌ কাইলৈ কৰিম। এতিয়ালৈ বাই বাই।